আৰু প্ৰথমতে এসাঁজ দগচি খাই লওঁ ৰ'ব মানে আমি এইকেইদিন মানে বেছিভাগ সময় এই ৰাজগড়ত এখন নতুনকৈ ওলাইছে ভোজনালয় নেকি নামটো এইখনৰ ইয়াত আহি বেছিকৈ মানে খাওঁ অসমীয়া থালি তামাম টেষ্টি মানে পৰ্ক ঘাঁহ চব পায় আৰু চব অসমীয়া মানে এনেকৈ বটা চটা দেখিছেনে কি ধুনীয়া টেষ্টি খানা এইকেইদিন বেছিভাগ মানে লাঞ্চ এইখনতে কৰা হৈছে মজা আৰু এইখিনি খাই লওঁ ৰ'ব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল আৰু আজি এতিয়া অকণমান ওলাই আহিছোঁ মানে ডিউটিৰ পৰা আহিলোঁ আৰু এতিয়া ক'ৰবাত যাম কিবা কিবি কাম আছে আপোনালোককো দেখাওঁ ক'ত যাওঁ কি ল'ম আৰু তাৰপিছত কি হয় দেখা যাব চলো লেটছ ষ্টাৰ্ট পাৰ্কিং কৰা হৈ গ'ল আৰু এতিয়া সোমাম ভি মাৰ্টত চাওঁ কি আছে বলক ইও যায় বজাৰ কৰিব ইয়াকো কিবা লগা হৈছে হেল্ল' কি লাগে ভাই কি চাইছা কিবা লাগে কাপোৰ ৰেড কালাৰ গাড়ীখন চাওক এইখন ৱাও মাই গড মই নিজে এখন ল'ব পাৰিলে মাই গড ভি মাৰ্টত একো কাম নহ'ল একো লোৱা নহ'ল একো ভাল বস্তু নাই আৰু এতিয়া আহিছোঁ ট্ৰেণ্ডছত আৰু এইফালে ট্ৰেণ্ডছ আছে চাওক ৰিলায়েন্স ট্ৰেণ্ডছ এতিয়া ট্ৰেণ্ডছত চাওঁ কি পাওঁ মানে বিচৰা বস্তু পাওঁ নে নাপাওঁ তাৰপিছত দেখা যাব চলো এইবোৰ ল'ৰাবোৰৰ কালেকশ্যন চাওক ল'ৰাবোৰৰ আৰু ইয়ে হে মেৰা ফ্ৰেণ্ড দিব ইও বজাৰ কৰিব আহিছে মানে ই কিবা চাব মই কিবা এটা চাম টাইম নিমিলে দুয়োৰে ডিউটি নিমিলে কিবাকে মিলাই কিনে আহিছোঁ এতিয়া ওলালোঁ তাৰ পৰা আৰু তেল ডিপু তেল ভৰাব লাগিছিল আৰু ওলালোঁ তাৰ পৰা কিন্তু কাম নহ'ল একো নাপালোঁ মানে অলপ বেলেগ অলপ আনকমন টাইপ ভাল লগা বস্তুবিলাক অহা নাই মানে কিয় বা পোৱা নাই ক'ভিডৰ কাৰণে নে কি নাজানো মলতো নাপালোঁ ৰিলায়েন্সতো নাপালোঁ ভিটো নাপালোঁ এতিয়া দুটামান শ্ব'ৰুম যাম জন প্লেয়াৰ্ছ আৰু ক'ৰবাত দুটামানত চাম বৰ বেছি নহয় যদি শ্ব'ৰুমতো নাপাওঁ ভাল লগা তেতিয়াহ'লে আমাৰ ফেঞ্চি জিন্দাবাদ মলত চালোঁ শ্ব'ৰুমত চাম তাতো নাপালে আমাৰ ফেঞ্চি জিন্দাবাদ ফেঞ্চি যাম চ' বলক চাওক ভিৰ ফেঞ্চিত এই ভিৰটো যে মানে বাপৰে বাপ বছৰ ধৰি থাকে আৰু গধূলিটো বাপৰে বাপ আপোনালোকক এইবাৰ এটা গলি টাইপৰ দোকানত মানে গলি টাইপৰ গোটেই দোকানেই আছে তাতে লৈ গৈ আছোঁ চাব এতিয়া সোমালোঁ মাৰ্কেটো নহয় কি বুলি ক'ম আৰু এটা ছাইডেদি সোমাই ফেঞ্চিৰ আন এটা ছাইড ওলায় মানে বেলেগ এটা ৰাস্তা আৰু এইটো ছাইডৰ পৰা গৈ আছোঁ চাওক গৈয়ে পোৱা নাই এতিয়া নেক্সট এটা টাৰ্ণিং পাম এইটো পালোঁ টাৰ্ণিং কোনা এইটো এটা ছাইডৰ বেক ছাইড টাৰ্ণিংটো পালোঁ এইবাৰ এইফালেদি সোমালোঁ এইপিনেদি গৈ মেইন ৰাস্তা ওলাব পাৰি আগত
বহুত দীঘল আৰু ভিতৰে ভিতৰে চব কাপোৰৰ দোকান এয়া চাওক ওলাই গ'লোঁ মেইন ৰাস্তা মছজিদ গলিৰ ওচৰত আছিলোঁ সেইফালেদি আহিছিলোঁ মেইন ফেঞ্চি তোমাৰ ৰাস্তাটোদি এতিয়া মছজিদ গলিৰ ওচৰত ওলালোঁ 200 200 200 100 200 ফেঞ্চিত ইহঁতে যেতিয়া এনেকৈ কামোৰ দিয়ে ন আপোনালোকে উল্টা কামোৰ দিব তেতিয়া কামোৰ নিদিয়ে ফিটিং এইটো মাৰা টাইট লাগিছে হেল্ল' ফ্ৰেণ্ডছ আৰু আজি হৈছে আপোনালোকে অলপ আগতে দেখাখিনিৰ দুদিন পিছত সম্পূৰ্ণ আৰু দুদিন পিছত সম্পূৰ্ণ কিয় আহিলোঁ সেইদিনা মানে কি হ'ল তাৰপিছত কিয় আৰু নকৰিলোঁ একো শ্বুট কিয় নকৰিলোঁ একো ব্লগ কিয় নকৰিলোঁ সেয়া আপোনালোকক মই ক'ম আজি ঘৰত গৈ আছোঁ ঘৰত গৈ লওঁ আৰু ঘৰত গৈ উঠি আপোনালোকক ক'ম সেয়া বিতংভাৱে কি ঘটিল তাৰে পিছত সেইদিনা আৰু এতিয়া ঘৰত যাম ইভিনিং হৈছে আচলতে আৰু ঘৰত বিশেষ এটা কাৰণত যাম দাদাৰ বাৰ্থডে আছে আৰু সেইটো কাৰণে আচলতে মেইন ৰিজন এতিয়া গধূলি হৈ গ'ল তো বোলক গধূলি মানে আন্ধাৰে হৈছে মই আৰু লগৰ এজনী যাম প্ৰাইভেট গাড়ীতে যাম কাৰত গতিকে ইমান টেনশ্যন নাই চ' ব'লক অলপ আপোনালোকক ৰাস্তাত কি কৰোঁ কি নকৰোঁ চাব আৰু ঘৰলৈ গৈ পাওঁ তাৰপিছত কি হ'ব দেখা যাব চলো আৰু এইয়া চাওক জামটো লাগিলে নহয় ভাবিছিলোঁ যে এইফালেদি মানে হাইৱে হৈ আহিলোঁ জামটো নাপাম বুলি লখৰা হৈ এইটো চাইডেদি কিন্তু এতিয়া নাভাবিব আপোনালোকে যে এইফালেদি আহিলে জাম নাপাব এইফালেও আজিকালি চিটিৰ নিচিনা জাম পাব আৰু বস্তু চাওক না গাড়ীখনৰ বেক চাইডে মানে কিমান বস্তু বেগ আছে ইয়াত তলত ওপৰত চবতে আছে তাৰমানে বস্তুৱে বস্তু ভৰ্তি আৰু তাইৰো আছে তাইৰ ডিক্কিত আছে মোৰখিনি মানে চিটত মই বেক চাইডে বহিছোঁ না ভৰিৰ ফালেও দিব লগা হৈছিল ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ ফাইনেলি আৰু ইমান বেছি ঠাণ্ডা গুৱাহাটীৰ তুলনাত এইফালে মানে আমাৰ এইফালে ইমান বেছি ঠাণ্ডা শুনিছোঁ আপাৰৰ পিনে আৰু বেছি ঠাণ্ডা বাপৰে পূৰা হিলি গৈছোঁ ইমান ঠাণ্ডা লাগিলে ৰাস্তাত চাহ খাব নোৱাৰিলোঁ আৰু আহি পাই আপোনালোকক দেখুওৱা নহ'ল কাৰণ জেনি আৰু জেকি ইমান হুলস্থুল লগাই আপোনালোকে জানে আগতে এবাৰ দেখাইছিলোঁ এইকাৰণে পূৰা ক'ৰ বেগ ক'ত দলিয়াব লগা হয় ক'ৰ বস্তু ক'ত একদম সেয়া হৈ তেওঁলোকে প্ৰথমখিনি যে চালে মানে সেইদিনা দুদিন আগৰ শ্বপিং কৰা তাৰপিছত কি হ'ল মানে কিয় একো নেদেখুৱালোঁ তাৰমানে এনেকুৱা হ'ল কথাটো মানে ফেঞ্চিত থাকোঁতে আচলতে তাৰপিছত আৰু শ্ব'ৰুমত গৈছিলোঁ কিন্তু ফেঞ্চিত থাকোঁতে মোৰ লগৰজনে ট্ৰাই কৰি আছিল ট্ৰায়েল আৰু এনেকুৱা দেখিছে তেতিয়া এটা সময়ত কেতিয়া মোৰ হাতৰ পৰা মানে মোবাইলটো পৰি গ'ল এটা মোবাইল চেমচাংটো গমেই নাপালোঁ আৰু পৰি গৈ তাৰে পিছত আপোনাৰ যিটো মানে কেমেৰা থাকে কেমেৰাৰ ওপৰৰ গ্লাছখন এইখিনি দেখিছেনে এইখিনি ভাঙিলে আৰু তেতিয়া গমেই নাপালোঁ তাৰপিছত ফেঞ্চিৰ পৰা ওলাই আকৌ শ্ব'ৰুমত গৈছিলোঁ শ্ব'ৰুমত যাওঁতে যেতিয়া এনেকুৱা ল'লোঁ কাৰণ মই এইটো মোবাইলে মেক্সিমাম ব্লগিঙত ইউজ কৰোঁ DSLRটো আছে যদিও মানে ইণ্টাৰভিউ চেনেলটো ইউজ কৰোঁ কিন্তু এইটো ব্লগত বেছি ইউজ নকৰোঁ কাৰণ এইটো সেইকাৰণে লৈছিলোঁ চেমচাংটো এইটো ভিডিঅ' বহুত ভাল হয় কেমেৰা ভাল ইয়াৰে আৰু গতিকে ব্লগিং মই মেক্সিমাম এইটোত কৰোঁ ইজি হৈ যায় কম্পেক্ট তো যেতিয়া ব্লগ কৰিব ওলালোঁ তেতিয়া গম পালোঁ আৰু ইমান বেয়া লাগিলে নহয় কি ক'ম আপোনালোকে জানে এইটো যেতিয়া লৈছিলোঁ মই ব্লগ কৰিছিলোঁ এইটো নতুন মোবাইল বেছি দিন হোৱাই নাই লকডাউনৰ পিছত লোৱা আৰু এইখিনি জেগাত ভাঙিছে ফ্ৰণ্ট কেমেৰাটো মানে হেৰি নহয় এনেকৈ চালে ফ্ৰণ্ট কেমেৰাটো মানে কাম নকৰে কাম কৰে কিন্তু গ্লাছখন ভাঙিছে কাৰণে পুৰা ব্লাৰ টাইপ আহে ওপৰৰখিনি ইমান বেয়া লাগিছে ভাল কৰিব মানে 5,000 মান যাব ইমান দুখ লাগিছে একদম কান্দু মুন্দু হৈ গ'লোঁ ভাবিছিলোঁ ক'ৰবাত খাব যাম আপোনালোকক দেখাম সেইবোৰো কৰা নহ'ল খাব নগ'লোঁ খালি দৰকাৰী যি দুটা বস্তু আছিলে লগৰজনে ব্লেজাৰটো কিনিলে মোক যোনটো দৰকাৰ আছিলে কিবা এটা আৰু সেইটো কিনিলোঁ সেই দুটা বস্তু কিনি গুচি আহিলোঁ আৰু সেইটো কাৰণে আপোনালোককো একো দেখুওৱা নহ'ল একো নক'লোঁ আৰু সেইদিনা ক'বলৈও মন নগ'ল এতিয়া আৰু সান্তনা দিছোঁ আৰু মনটো ভাল কৰিব লাগিব লাহে লাহে বিৰাট দিগদাৰে হৈছে এতিয়া বেক কেমেৰাটো ঠিকে আছে কিন্তু ফ্ৰণ্টটো মানে ইউজ কৰিব নোৱাৰোঁ আৰু এইয়া আমাৰ জেকি এই কেমেৰা খাব এতিয়া আৰু জেনি হাই কৈ দিছে বগাই হাই
So friends, এয়া আছিল আজি ভিডিওটো কেনেকুৱা পালে জনাব কি বেছি ভাল লাগিলে হেতু জনাব আৰু প্লিজ ভিডিওটো এটা লাইক কৰি দিব যি সকলে চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ নকৰাকৈ নাথাকিব ফ্ৰেন্ডছ ফ্যামিলি বন্ধু বান্ধৱ গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ড সকলৰ লগত শেয়াৰ কৰিব ভিডিওটো আৰু আপোনালোকে ভিডিও চাই গৈ আছে কিন্তু সাবস্ক্ৰাইব কমকে কৰিছে প্লিজ ডু সাবস্ক্ৰাইব আকৌ লগ পাম নেক্সট আমাকা ভিডিও তেতিয়ালৈ বাই বাই টিল দেন লাভ ইউ অল